জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত, কিন্তু প্ৰভাতত নাই সেই আগৰ উল্লাস। সকলো থাকিও যেন আজি একোৱেই নাই, সকলোবোৰ উকা উকা। প্ৰিয়জনক হেৰুৱাৰ বেদনা জানো ইমান সহজতে পাহৰিব পাৰি? ধৈৰ্য ধৰক, শক্তিশালী হৈ থাকক বুলি ক'লেও জানো পাৰি সকলো সহজতে মানি ল'ব? জুবিনে কৈছিল, মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে তোমাৰ? মৰমৰ গল্ডিক হেৰুৱাই এতিয়া চকুত কেৱল চকুলো গৰিমা শইকীয়া গাৰ্গৰ। এতিয়াও যেন এটাই অপেক্ষা, মৰমৰ গল্ডি আকৌ এবাৰ উভতি আহিব, আকৌ এশাৰী মৰমৰ মাত দিব। কিন্তু এয়া যেন অসম্ভৱ, কাৰণ মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য। কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ব, কিন্তু এমাহেও প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বেদনা পাহৰিব পৰা নাই অনুৰাগীসকলে। কোনোদিনে অকলশৰীয়া হৈ পৰিব দিয়া নাই ঈশ্বৰ পুত্ৰক। জুবিন ক্ষেত্ৰত সদায় দেখিবলৈ পোৱা যায় জনসমুদ্ৰৰ জোৱাৰ। আনকি নিমাত জীৱইও বুজি পাইছে জুবিনক হেৰুৱাৰ দুখ কি। প্ৰিয়জনক সোঁৱৰি মাজনিশা সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত হৈ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ শয়নস্থলীত ধূপ চাকি জ্বলাই উচুপি উঠিল গৰিমা। কান্দি কান্দি ক'লে, মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকিব তেতিয়াই মই ইয়ালৈ আহিম। শুক্ৰবাৰে জুবিনৰ সৈতে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল, গতিকে মই প্ৰতি শুক্ৰবাৰে ইয়ালৈ আহিম। জুবিনে মোক আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব। জুবিনৰ সপোন আছিল বৰ অসম গঢ়াৰ। সেই বৰ অসম আমি সকলোৱে মিলিজুলি গঢ়িব লাগিব। এইদৰে কেমেৰাৰ সন্মুখত আৱেগিক হৈ মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে, গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে, আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে, এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকে এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে, গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। এতিয়া সকলো বিশ্বাস, সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে, মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব, আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব। গতিকে আমি একেলগে ওলাই আহিম, সকলো একেলগে কাম কৰিম, সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে, সকলোবোৰ কাম আমি একেলগে কৰিম। সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা, আশীৰ্বাদ আৰু সহায় বিচাৰোঁ। আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব, আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম। তাৰোপৰি কান্দি কান্দি গৰিমাই ক'লে, আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে #জাষ্টিছ4জুবিন গাৰ্গ লিখক। এতিয়া প্ৰিয়জনৰ ন্যায়ে গৰিমাৰ বাবে সৰ্বোচ্চ। নিউজ ডেস্ক, আছাম 365।